নমস্কাৰ, আজি আপোনালোকক মোৰ পুনৰ আন এটি ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ফুৰিবলৈ যাওঁতে আমাৰ লগত বহুত ডাঙৰ ঘটনা ঘটিলে। কি ঘটনানো ঘটিলে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাবচোন। ৰঙা নদী দলং, এফালে মাথাউৰি, ইমান ধুনীয়া পৰিৱেশ আপোনালোকে চাওকচোন, কি সুন্দৰ, বহুত ভাল লাগিছে আহি মেলি বাৰু। গছজোপাত কঁঠাল চাওকচোন, একদম নধৰা হৈ আছে, পুৰা তলৰ পৰা লাগিছে কঁঠালবোৰ। আমাৰ লগত বহুত ডাঙৰ ঘটনা ঘটিলে জানেনে। আজি আমি গৈ আছিলোঁ বিহপুৰীয়ালৈ গৈছিলোঁ ফুৰিবলৈ, বাইদেউ আছে, বাইদেউ ঘৰলৈ গৈছিলোঁ। তাতে আমাক গৈ থাকোঁতে বাটত বৰষুণে পালে। প্ৰথম আমি ৰঙানদীত অলপ ৰখিলোঁ, তেতিয়ালৈকে বৰষুণ দিয়া নাছিলে। ৰঙানদীত ৰখি ফটো চটো মাৰিলোঁ, ভিডিঅ' চিডিঅ' কৰিলোঁ। তাৰপিছত গৈ আছিলোঁ, গৈ থাকোঁতে আপোনাৰ অলপ দূৰ গ'লোঁ, গৈ বৰষুণটোৱে মানে এনেকুৱাকৈ আহি গ'ল নহয়, আমাৰ একদম কি ক'ম আৰু, মানে বৰষুণে আপোনাৰ 1.5 ঘণ্টামান আমি তাতে ৰখি থাকিবলগীয়া হ'ল। তাতে ৰখি তাৰপিছত আমি ল'ৰাও লৈ গৈছিলোঁ। ল'ৰা নিনিয়া হ'লে বা যেনে তেনে অকণমান কিবা এটা কৰিও যাব পৰা গ'লহেঁতেন, কিন্তু ইমানেই বৰষুণ আহিলে আমি যাব নোৱাৰিলোঁ। তাত ভাত পানীও বনাই থৈছিলে, আমি যিহেতু তাত খবৰ দি ৰাখিছিলোঁ আমি যাম বুলি, সেইবাবে তাত ভাত পানী বনাই মেলি ৰেডি কৰি ৰাখিছিলে। তাকে ইমান বেয়া লাগিছে নহয় ঘূৰি অহাৰ কাৰণে। ঘৰলৈ আকৌ ঘূৰি আহিলোঁ এতিয়া। এনেকুৱা যাতে কাৰো লগত নহয় আৰু দেই। বৰষুণটো মানে একদম চাই চিতি সময়ত আহিছে আমাৰ কাৰণে। ৰাতিপুৱাৰ পৰা ৰ'দ দিছিলে, ৰ'দ দিয়াৰ কাৰণে আমি ওলাই গ'লোঁ, কিন্তু বৰষুণটো আকৌ আহি গ'ল। সেইবাবে বহুত বেয়া লাগিছে, মানে গৈ ঘূৰি আহিলোঁ আকৌ। ইমান ধুনীয়াকৈ ওলাই মেলি গ'লোঁ ন, গৈ ঘূৰি আহিলোঁ যে বেয়া লাগিছে মানে মনটো। তাকে মাহঁতৰ ঘৰ ওচৰতে কাৰণে মাহঁতৰ ঘৰতে ভাতটো খাই ল'লোঁহি। খাই লৈ আপোনাৰ এতিয়া ভিডিঅ'টো এডিটিং কৰিলোঁ, আপলোড দিম বুলি। এইটো ঘৰৰে পুখুৰী হয়, হাঁহ চৰে, হাঁহ 2টামান আছে। আৰু কমেণ্ট কৰিব এনেকুৱা কাৰ কাৰ লগত হৈছে, লাইক কৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। বাই বাই।